হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ লেটাৰ এ কেনেকৈ লিখিব। লেটাৰ এ এইটো হৈছে লেটাৰ এ লিখাৰ ৰাইট ৱে। আৰু আপোনালোকে লেটাৰ এ এনেকৈ নিলিখিব, য'ত এনেকৈ ক্ৰছ হৈ যায়, এইটো ক্ৰছ, এইটো ক্ৰছ, এইটো ৰং হয়, বা এইটো এনেকৈ দিয়ে, এইটো কেতিয়া এনেকৈ নিলিখিব, এইটো দি এনেকৈ লিখি এইটো ডাউন আহিলে এইটো ওপৰত এনেকৈও কেতিয়াও নিলিখিব। আপোনালোকে একদম একজেক্ট এনেকৈ লিখিব, তেতিয়াহ'লে আপোনাৰ হেণ্ডৰাইটিংটো ভাল হ'ব, আৰু প্লাছ আপোনাৰ যোনটো মাইণ্ড ছেটআপ আছে সেইটো আপোনালোকৰ মানুহৰ কানেকশ্যনৰ লগত সেইটো ভাল থাকিব। যদি আপোনাৰ